Hello guys, welcome to my YouTube channel. আৰু আমি বৰ্তমান গৈ আছো কন্দলি, তাতে বাদুলি খুৰুং থান বুলি এখন আছে, তাতে গুহা এটা আছে। গুহা চাবলৈ গৈ আছো, তাতে বাদুলি মেলা হয়, গতিকে বলক। Hello guys, welcome once again to my YouTube channel. আৰু আমি বৰ্তমান গৈ আছো বাদুলি খুৰুং থান, আৰু তাতে এটা গুহা আছে। সেই গুহাৰ ভিতৰত আছে শ বছৰৰ পৰা বসবাস কৰি অহা বাদুলি। তো বলক সেই গুহাটো চাই আহোঁ। আৰু নগাঁৱৰ পৰা এই গুহাৰ দূৰত্ব হৈছে প্ৰায় 25 কিলোমিটাৰ। আৰু আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহ'লে আহিব লাগিব প্ৰথমতে ব্ৰহ্মপুৰ, আৰু ব্ৰহ্মপুৰৰ পৰা কন্দলি যোৱা ৰাস্তাত যাব লাগিব। নহ'লে আপোনালোকে গুগল মেপৰ সহায় ল'ব পাৰে। গুগল মেপত বাদুলি খুৰুং থান বুলি মাৰি দিলে ধুনীয়াকৈ আহি যাব। আৰু আমি বৰ্তমান পাইছোঁ মৃত্যুঞ্জয় মন্দিৰ। এই মন্দিৰভাগ হৈছে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ লিংগাকৃতিৰ শিৱ মন্দিৰ। বৰ্তমান মন্দিৰভাগ বনাই আছে, কমপ্লিটকৈ হোৱা নাই। আৰু যেতিয়া কমপ্লিট হ'ব, ইয়াৰ উচ্চতা হ'ব প্ৰায় 126 ফুট। ইয়াৰ ওপৰত মই ভিডিঅ' বনাইছোঁ। যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে তলৰ ডেছক্ৰিপশ্যনত লিংক আছে, লিংকত গৈ চাব পাৰিব। আৰু বৰ্তমান আমি পাইছোঁহি ব্ৰহ্মপুৰ তিনিআলি। এইখিনিতে আছে ব্ৰহ্মপুৰ বেটেলিয়ান। আৰু মোৰ লগত আহিছে মানস আৰু এটা আহি আছে, পোৱাহি নাই, ক'ৰবাত ৰখিছিলে, একেলগে আহিছিলোঁ। ক'ত ৰখিলে এতিয়া? যায় আৰু বৰ্তমান আমি আছোঁ কন্দলি টি ষ্টেণ্ড। কি ধুনীয়া পৰিৱেশ, এবাৰ চাওক না। চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া। আৰু এই সেউজীয়াৰ মাজতে মই ক'বলৈ লৈছোঁ এটা প্ৰচলিত লোককথা এই গুহাটোৰ বিষয়ে। অসমৰ নাম যেতিয়া প্ৰাগজ্যোতিষপুৰ আছিলে, তেতিয়া এই কন্দলিত এখন মহিলা প্ৰধান দেশ আছিল। তেওঁলোকে বাস কৰিছিলে এই গুহাৰ ভিতৰত, আৰু গুহাৰ ভিতৰত পুৰুষৰ প্ৰৱেশ নিষিদ্ধ আছিল। এদিনাখন এজন ঋষিয়ে সেই গুহাৰ ভিতৰত কি হয় কি আছে চাবলৈ তেওঁ মহিলাৰ বেশত প্ৰৱেশ কৰিছিলে, আৰু তেতিয়া তাত থকা দুৱৰীয়ে গম পাই গৈছিলে, আৰু তেখেতক গোটেই বাহিৰ উলিয়াই দিয়া হৈছিলে। তেতিয়া ঋষিজনৰ বহুত খং উঠিল, আৰু তেতিয়া এটা সাপ দিলে, আৰু সাপৰ ফলতে সেই ৰাজ্যৰ ৰাণী আৰু প্ৰজাসকল বাদুলি হৈ গ'ল, আৰু বাদুলি হৈ সেই গুহাৰ ভিতৰতে বসবাস কৰি আছে। আৰু বৰ্তমান আমি পাইছোঁ সেই বাদুলি খুৰুং থানৰ গেটখন। আৰু এতিয়া আমি লেফ্টত যাব লাগিব। ইয়াত লিখা আছে ঐতিহাসিক শ্ৰী শ্ৰী বাদুলি থান, আৰু ইয়াৰ পৰা যাব লাগিব প্ৰায় 1 কিলোমিটাৰ। আজি হৈছে 23 ফেব্ৰুৱাৰী। আপোনালোকে বাৰু ভিডিঅ'টো পিছত চাই আছে, কিন্তু কাইলৈ অৰ্থাৎ শিৱৰাত্ৰিৰ পিছদিনাখনৰ পৰা ইয়াত মেলা হয়। তেতিয়া বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে, আৰু গুহাৰ ভিতৰত তেতিয়া প্ৰৱেশ কৰিব দিয়া হয়। গুহাৰ ভিতৰত চাকি জ্বলাই তেতিয়া পূজা পাতল কৰে। লগতে ইয়াতে মেলা হয়, আৰু মেলাৰ কাৰণে বৰ্তমান মানুহে দোকান পোহাৰৰ ব্যৱস্থা কৰিছে। আৰু আমি বৰ্তমান পাইছোঁহি বাদুলি খুৰুং থান, বাদুলি গুফা। আৰু ইয়াতে বাইক পাৰ্কিং কৰিলোঁ, আৰু এতিয়া এইফালে যাব লাগিব। এতিয়া জাষ্ট উঠা ষ্টাৰ্ট কৰিছোঁ, ভাগৰ লাগিলে। আৰু বহুত দূৰ আছে বোলে, 300 মিটাৰ আছে।
বাঘ ওলাই বোলে 3:30 বজাৰ পিছত বন্ধ কৰি দিয়ে, গতিকে যাওঁ সোনকালে। আৰু এইটোৱে হৈছে সেই গুহাটো, ইয়াৰ ভিতৰত বহুত বাদুলি আছে। আৰু এইটোৱে হৈছে সেই আচৰিত গুহাটো, ইয়াৰ পৰা আমাক আগত যাব মানা কৰিছে, গতিকে আগত নাযাওঁ। বৰ্তমান আমি বাদুলি দেখা নাই, কিন্তু বাদুলিৰ অস্তিত্ব হিচাপে আমি শব্দ শুনিছোঁ। আজিলৈ গুহাত নোসোমাওঁ, আমি লোকেল মানুহে নোৱাৰোঁ সোমাবলৈ। 3:30 বাজিলৈকে আমি গুহাত নোসোমাওঁ, ভয় লাগি যায় আমাৰ। ভয় লাগে কিবা কিমান জন্তু থাকে একদম মানে সেইটো কাৰণে মাত্ৰ থকাৰ কাৰণেতো ইয়াত বাদুলিখিনি আছে। আজিৰ দিনৰ নহয় নহয়, আমাৰ দুটা কথা নাটাৰ দিনৰ। আমি আজি কিমান বছৰ চলালোঁ, আজি 20ত চলিছে, 20 বছৰ ৰানিং হ'ব এই বছৰ লগত, 20 বছৰ ৰানিং। কি হ'ল প্ৰব্লেমটো? ঐ চাবা, ৰাস্তাটো বহুত বেয়া। ঘৰ ইয়াতে নেকি? ইয়াতে? আৰু এটা কথা, মই গোটেই নগাঁওখন এক্সপ্ল'ৰ কৰিম বুলি ভাবিছোঁ। এনেকুৱা কিছুমান জেগা আছে যিবোৰ মানুহে গম নাপায়, হয়তো ময়ো কিছুমান জেগা গম নাপাব পাৰোঁ। আপোনালোকে যদি তেনেকুৱা কিছুমান জেগা জানে মোক কমেণ্ট ছেকশ্যনত জনাই দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে সেই তেনেকুৱা ভিডিঅ' আহিলে আপোনালোকে চাব পাৰে, আৰু লগতে বেল আইকনটো ক্লিক কৰিব যাতে ভিডিঅ'বোৰ মিছ নহয়। আৰু এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। ধন্যবাদ।